হাই মই মানে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভাল, মোৰো ভালেই। আজি তেওঁক হয়তো আপোনালোকে চিনি পাইছেই, লভলীনা। তেওঁ আঁকি আছে হাজবেণ্ডে, আধা হৈছে আধা বাকী আছে। সম্পূৰ্ণ দেখাম বাৰু আপোনালোকক, মই এতিয়া আধা দেখাইছোঁ। আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিছে লভলীনাই। অসমৰ গৌৰৱ বুলি কঢ়িয়াই আনিছে তাই, চবেই অসমৰ বুলি। কিমান ধুনীয়া হৈছে চাওকচোন, চকুযোৰ একদম ৰিয়েল চকু লেখীয়া লাগিছে। মোকহে আঁকি নিদিলে, মোৰখন কিবা বেয়াকৈ আঁকি দিলে। আকৌ এখন আঁকিবলৈ দিব লাগিব, যিহেতু মোৰ বাৰ্থডে আহি আছে 14 আগষ্ট। 14 আগষ্টলৈ আঁকিবগৈ পাৰে নে নোৱাৰে নাজানিম, সুধিব লাগিব তেওঁক। পাৰিবা নাই? পাৰিবা? পাৰিম বুলি কৈছে, কি হয় নাজানো। কি কি পেঞ্চিল দিয়া আঁকিছা? ষ্টেটলাৰ আৰু অকল ষ্টেটলাৰ পেঞ্চিল। চাওঁ পেঞ্চিল কেইটা। এইটো বক্সটো, এইটো হৈছে বক্সটো পেঞ্চিলৰ। হা অকণমান হেৰিকৈ আহিছে। অকল পেঞ্চিলৰ ওপৰতে কথা নহয় নহয়, আঁকি 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 এডাল পেঞ্চিল আছে, দেখিছে? পেঞ্চিল আছে, ছুটি হৈ আছে, বাকী বুজি আছে। 7ডাল পেঞ্চিলৰ ভিতৰত এডাল পেঞ্চিলহে দীঘল হৈ আছে, বাকী পেঞ্চিলবোৰ চব টিকলি ছোটা ছোটা হৈ গয়া। কিমান ধুনীয়াকৈ আঁকিছে চাওকচোন আপোনালোকে। কোনোবা যদি সৰু ল'ৰা ছোৱালীয়ে চাই আছে তেন্তে আঁকিব পাৰে। পটককৈতো এনেকৈ আঁকিব নোৱাৰিব তেওঁলোকে, সৰু সৰু যিবিলাক। যদিহে আৰ্ট স্কুলত নাম লগাই থোৱা আছে তেওঁলোকে হয়তো পাৰিব। আৰ্ট স্কুলত ইমানটো নিশিকায় নেকি, হয়নে? ইমান নিশিকায়। কি বিষাদ কৰাবিলাকক নিশিকায়। এইটো সেইটো তাত অকল হেৰি যিটো মিনিংফুল আৰ্ট, মিনিং থাকে। তাৰমানে দেখিবলৈ ধুনীয়া হৈছে কথা নাই, কিন্তু আৰ্টটো শুদ্ধ হ'ব লাগিব, সেইটো শিকায় সদায় স্কুলত, আৰ্ট স্কুলত। কিন্তু আমাৰ দৃশ্য হওক বা তেনেকুৱাবিলাকো বেছি শিকায়, মানে সৰু সৰু ডাঙৰো শিকায়, ধৰি লওক টান ছবিও দিয়ে, কিন্তু ছবিটো এটা অৰ্থ বহন কৰিব লাগিব। তাৰমানে ৱাটাৰ কালাৰ কৰা এটা মেথড জন্তু তেনেকুৱাবিলাকক দিয়ে চাগে, এনেকৈ মানুহৰ মানে ফেচটো নিদিয়ে চাগে। ফেচটো আঁকিব চালে কিয় পাৰে, এনেই ফেচটো শিকাব, নিশিকোৱা নহয়, কিন্তু ইমানটো মিহি কৰিবলৈ নিশিকায়। ফেচটো যিটো ৱাটাৰ কালাৰ হয় সেইটোত তাৰমানে কি হয়, ৱাটাৰ কালাৰখন দেখিবলৈ কি হয়, যদি যিখন ৰিয়েল ৱাটাৰ কালাৰ হয় সেইখন ইমান তাৰমানে দেখিবলৈ ধুনীয়া নহ'ব পাৰে, কিন্তু তাৰ ৱাটাৰ কালাৰ যিটো নিয়ম, সেই নিয়মটো মানি পেলাই আঁকিছে নাই। আৰ্ট স্কুলত আৰ্ট এখন সেইটো চাই, কম্পিটিশ্যন কৰোঁতে সেইটোৱে চাই। ধুনীয়া হ'লেই নহ'ব, তাৰমানে কম্পিটিশ্যন দেখিবলৈ যে আৰ্টখন শুদ্ধ হৈছে নাই, যিটো ৰুল, ছবিখন ৰুল, সেই ৰুলটোত কৰিছে নাই। মই আপোনালোকক সম্পূৰ্ণ দেখাম আৰু তেওঁ মুখেৰে শুনিব, তেওঁ ফেচটো দেখাই দিম। এতিয়া ইমানলৈকে চাওক আৰু সম্পূৰ্ণ বনাই লওক, তাৰপাছত আকৌ আপোনালোকক দেখাই দিম। শেষলৈকে ভিডিঅ'টো চাব, স্কিপ অকণমানো নকৰিব। আৰু ভাবিছোঁ এই ভিডিঅ'টোৰ যোগেদি কাৰোবাৰ সহায় হ'ব বুলি। তেওঁৰ এটা ইউটিউব চেনেল আছে, মই তেওঁৰ লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তেওঁক চাব পাৰিব। যদিহে ভাল পায় তেওঁক ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু কোনোবা যদি আঁকিবলৈ দিয়ে তেওঁক আঁকিবলৈ দিব পাৰিব। এইটো নাভাবিব যে তেওঁ আঁকিব জানিছে বা হেৰি কৰিছে কাৰণে মই পইচা হেৰি কৰিছোঁ, সেইটো ভুল নাভাবিব। চাই থাকক তেতিয়ালৈকে ভিডিঅ'টো। এতিয়া আঁকি আছে তেওঁ নাকটো, তাৰপিছত কি আঁকিব? নাকৰ কামটো এইখিনি উৎখন আঁকিব লাগিব। ইমান মিহি কেনেকৈ কৰিব পাৰিছা? প্ৰেক্টিছৰ ওপৰত কথা। তুমি আৰু আৰ্ট কৰা আৰু কি কৰা কৈ দিয়া তোমাক, আৰু কি কৰা? অংক শিকাম। তেওঁ এখন স্কুলত শিক্ষকতা কৰি আছে, ছানৰাইজ স্কুল, যিসকলৰ আমাৰ লাডৈগড় হওক, ঢেকীয়াখোৱা হওক, মইনাপুৰীয়া হওক, কাকজানা হওক, তেনেকৈ হয়। যিখিনি চিনি পায় সেইসকলে হয়তো গম পায়। স্কুলত অংক মাষ্টৰ হয়, আৰ্টৰ মাষ্টৰ নহয়। স্কুলত অংক শিকায়, ঘৰত আপোনাৰ অংক আৰু বিজ্ঞানৰ টিউশ্যন কৰে। সেইডাল পদুম মুকলি ৰবৰ নিদে বুলি কৈছে, পদুম মুকলিটোলৈকে একেই দেখোন। এইটো মই ধেমালি কৰিছিলোঁ দেই, এনেই তেওঁহে জানিব নামবিলাক, মই নাজানো আৰ্টৰ বিষয়ে। মই পিছে ফেব্ৰিক জানো যদিও মই কৰা নাই এতিয়ালৈকে।
দেখাম বাৰু যদিহে কৰোঁ। এখন মানে আধা কৰা হৈ আছে, সেইখন মই আপোনালোকক সম্পূৰ্ণ কৰি দেখাম বাৰু। কি হয়, এনি টাইম তললৈ মুখ কৰি তললৈ চাই থাকিবলৈ মন নাযায়। মেইন কথাটো সেইটোৱে হৈছে। আৰু বনাই ভাল পাওঁ, খোৱা বোৱাটো ভাল পাওঁ, খোৱা বোৱা ভাল পাওঁ, বনাই ভাল পাওঁ। মজা আহিছে দেই। কাৰোবাৰ ঘৰৰ অকণমান পোৱালি আছে যদি ফটো দিব পাৰে, আঁকি দিব তেওঁ। খালি ৰ'দৰ পোহৰ স্পষ্ট হ'ব লাগে ফটোটো। চকু নাক বিশেষকৈ ভালকৈ স্পষ্ট নহ'লে এখন ছবি আঁকিবলৈ দিগদাৰ হয়। আৰু মোবাইলত জুম কৰি চাই থকাটো অলপ দিগদাৰ হয়। জুম কৰিলে ফাটিব নালাগিব, কথা সেইটো। আৰু কিছুমান আপোনাৰ মোবাইলৰ লগতো কথা থাকে আৰু ফটো তোলাৰ লগতো কথা থাকে। বহুতে এতিয়া বেয়া ফটোখন দিব, বেয়া ফটোখন দিয়াৰ পাছত সেই ফটোখন মই কওঁ যে আঁকিব নোৱাৰোঁ, কাৰণ এখন আঁকিলে বহুত বেয়া হ'ব। বোলে হ'ব, কাম চলি যাব, তুমি যেনেকৈ আঁকিম দিয়া। কিন্তু সেই ফটোখন বহুত কষ্ট কৰি পেলাই বহুতখিনি চকু জোৰ দি পেলাই আঁকাৰ পাছত কয় স্পষ্ট হ'ব লাগে আৰু তেতিয়া মানুহে ৰেচপেক্টটো নেদেখায়। ঠিক আছে, ইমানলৈকে চাই থাকক। সম্পূৰ্ণ হ'লে মই আপোনালোকক আকৌ দেখাম। আহি শেষ পৰ্যায়ত পাইছেহি লভলীনা। সম্পূৰ্ণ হৈছেগৈ। মুখখনেই হৈছে, বাকীখিনি আছে, চুলি আছে, তাই কাণখন আছে। এই মুখখনৰ সম্পূৰ্ণ হ'লগৈ। ইমানেই ধুনীয়া লাগিছে, চাওকচোন আপোনালোকে। ফাৰ্ষ্টটো উঠাই দিম। সম্পূৰ্ণ হৈ উঠক, মই তাৰ পাছত আকৌ আপোনালোকক দেখাই আছোঁ। বাহিৰতনো কি হৈ আছে আমি অকণমান চাই আহোঁগৈ ব'লক। এতিয়া বাজিছে কেইটা গম পাইছেনে? 5টা ৰাতিপুৱা। আজি আমি নুশুলোৱে, ভিডিঅ' এডিটিং কৰি আছিলোঁ। মোৰ 3টা ভিডিঅ' আছিলে, তাৰে এডিটিং কৰি আছিলোঁ। যেতিয়া টোপনি ধৰে তেতিয়া শুই দিম আৰু। এতিয়া ব'লক, বাহিৰতনো কি হৈছে আমি চাই আহোঁগৈ। এতিয়া এখন কাণ আঁকি আছে, এখন কাণ বাকী আছে, বাকী চুলিখিনি আছে। কাণ দুখন আঁকি হ'লগৈ, এতিয়া আছে চুলিখিনি। ইমান ধুনীয়া লাগিছে, হাঁহি থকা কথা লাগিছে ফটোকপিত। চাই লওকচোন ৰাতিপুৱা পৰিৱেশটো কি ধুনীয়া হৈ আছে। আৰু আমাৰ এইজোপা অপৰাজিতা নীলা কি ধুনীয়াকৈ ফুলি আছে। এইকেইটা চাওকচোন কি ধুনীয়াকৈ ফুলি আছে। আৰু এইডোখৰ গুটি এটা উঠিছে, বৰ বেয়া বিষ। এইজোপা অপৰাজিতা গ্ৰিলত বগাইছে, চাওক। এইজোপা মনি প্লেণ্ট বগাইছে ওপৰত। আৰু ঘৰৰ ভিতৰত এনেকৈ ফুল ৰাখিছোঁ, ভণ্টি এজনীৰ পৰা আনি। এইজোপা এইজোপা হৈছে এল'ভেৰা, এইজোপা হৈছে লাকি বেম্বু, এইজোপাও লাকি বেম্বু গছ। চাওকচোন ইমান ধুনীয়া হৈ আছে। আৰু এইফালে যায় বৰ নামঘৰলৈ। আৰু বাহিৰলৈ আহিয়ে দেখিলোঁ 2জন সদস্য কুকুৰ দুটাক চাওকচোন কি ধুনীয়াকৈ ঘৰৰ ওপৰত পৰি আছে। জুম কৰি দেখাইছোঁ। ইমান ধুনীয়া লাগিছে ৰাতিপুৱাই। ব'লক তেন্তে আৰু বাকীবিলাক কাম মই কৰি লওঁগৈ, তাৰপিছত আকৌ লগ পাম। আৰু এই বস্তুটো মানে খাই ভাল পায়, প্লিজ কমেণ্ট কৰি জনাবচোন। পোৱা কল হয়, লাগিছে থোক। মোৰ আটা মালপোৱা ৰেডি। যদি আপোনালোকে খোৱা নাই, ঘৰত এবাৰ ট্ৰাই কৰি চাব। অকল আটা দিছোঁ, চেনি অকণমান দিছোঁ,
চ'দা অকণমান দিছোঁ সেইখিনিয়ে আৰু অকণমান নিমখ দি দিছিলোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন মই এতিয়া চাহ খাই লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক চাহ তাহ খাই আজৰি এতিয়া ভাবিছোঁ অকণমান স্কিন কেয়াৰ লওঁ বুলি তাৰ কাৰণে লৈছোঁ মই চন্দন পেক আৰু গোলাপ জল এল'ভেৰা এইটো হৈছে মৌজোল আৰু অকণমান হালধি মইনো কেনেকৈ বনাওঁ চাই থাককচোন আপোনালোকে এইখিনি বনাই হৈ গ'ল এতিয়া মই মুখত লগাওঁ দেখাই আছোঁ বাৰু আপোনালোকক মই এতিয়া এইখিনি লগাই লওঁ তেতিয়া সি ক'লে মই কাৰোবাৰ 5 লাখ ফিৰ পৰা শিকা লৈ থোৱা নাই এয়া হৈছে মহান শিক্ষকৰ মহান ভাগ মই কাকো 5 টকা ফিৰ পৰা শিকা লৈ থোৱা নাই শিকা বুজিলানে মানৱতাৰ কোনো হেৰিতে নকৰে মুকলি মই গালি দিলোঁ মুকলি মই গালি দিলোঁ মুকলি মুকলি নকৰাই মই গালি দিলোঁ মানুহজন ইমানেই স্বাৰ্থপৰ যেতিয়া তেওঁ বিপদত পৰিব তোৰ ভয় কৰিম আৰু যেতিয়া তেওঁ কাম সিদ্ধি হ'ব তেতিয়া তোক চিনি নাপায় কাৰণ তোৰ মতে যে মহান চিনি কৰিবনে তেওঁ মানুহ শিক্ষকতাটো বহুত দূৰলৈকে মানুহ হোৱা যোগ্য নহয় আৰু যদি তেওঁ যদি মোক সেইসময়ত বাইক চলাবলৈ নিদিয়া নাই বাইক চলাব নাজানো বাইক চাইক চলাবলৈ টেনশ্যন আছিল আৰু যদি বাইক চলাব নাজানো হৈ গ'ল লগাই এইখিনি মই এতিয়া 10 মিনিটৰ কাৰণে ৰাখিম চাই থাকক ভিডিঅ'টো শেষলৈকে মই কি কৰোঁ কি নকৰোঁ দেখাই থাকিম আপোনালোকক মুখখন ধুই মেলি আহিলোঁ অকণমান চাফা লাগিছে চেলাইখিনি থ্ৰেডিং কৰিব হৈ আছে থ্ৰেডিং কৰিবগৈ পৰা নাই কাৰণ চববোৰ দোকান বন্ধ বৌ এজনীৰ ওচৰত কৰোঁ বৌজনী সুধিব লাগিব এইখিনি 160 টকা বজাৰ কোমোৰা তিয়ঁহ বেঙেনা কুন্দুলি বন্ধাকবি বিলাহী আদা আৰু জলকীয়া এইখিনি এতিয়া বজাৰ ল'লোঁ অলপ মেলি থৈ দিয়া আছে গুড ইভিনিং গাইজ আপোনালোকৰ তাত গৰম কেনেকুৱা জনাবচোন বহুত গৰম পৰিছে মই এতিয়া ভাত বনাওঁগৈ পাচলিখিনি কুটি লওঁ দেখাম বাৰু আপোনালোকক কি বনাওঁ কি নবনাওঁ গৰমতে একো পিন্ধাই নাই কাণফুলি চানফুলি ঠিক আছে তেন্তে চাই থাকক ভিডিঅ'টো পাচলিখিনিহে কুটি থওঁ অলপ লাহে লাহে বনাম কি বনাম আজি দেখাম আপোনালোকক ব'লক তেন্তে পাকঘৰলৈ মোৰ এয়া কোমোৰা আৰু দালি এইখিনি মই এতিয়া তিয়াই থওঁ অলপ সময় তাৰপাছত কুটি লওঁ পাচলি এইখিনি অলপ সময় তিয়াই দিওঁ এতিয়া কুটি লওঁ পাচলিখিনি এতিয়া দালিখিনি বহাই দিওঁ সোৱাদ অনুসৰি নিমখ আজি ৰাতি সাজৰ পাচলি মিক্স ভাজি বনাম তাৰ কাৰণে লৈছোঁ মই পটল বেঙেনা বন্ধাকবি এফাল ইয়াৰ মাজৰ অংশটো ৰাখি থৈছোঁ সেইটো চালাডৰ কাৰণে কুন্দুলি কেইটামান আলু 3টা আৰু তিয়ঁহ এইখিনি মই এতিয়া কুটি লওঁ
ভাল এটা লগ হৈছে বহুত গৰম পৰিছে অ'। মই তিয়ঁহখিনি এনেকৈ ডাঙৰ ডাঙৰকৈ দিছোঁ, তিয়ঁহ নাইকিয়া হৈ যায়। কেৰাহীখনত যিহেতু অকণমান তেল আছিলে আগৰ, মই পিঠা বনাই গৈছিলোঁ তাতে, সেই একেখিনি তেলতে আৰু অকণমান তেল এড কৰিছোঁ মই। তেলখিনি গৰম হোৱাত এতিয়া দিছোঁ কেইটামান গোটা জিৰা আৰু দুটা শুকান জলকীয়া। আনফালে মোৰ আহি আছে দালি হৈছিল, তাতে দি দিছোঁ আদা নহৰু খুন্দি লোৱা। দালি হৈ গ'ল, এতিয়া মই গেছটো অফ কৰি দিওঁ। এতিয়া দি দিছোঁ পিঁয়াজ। পিঁয়াজ মই অকণমান সৰহকৈ দিছোঁ, ভাজিত অকণমান সৰহ হ'লে ভাল লাগে। সেইখিনি অকণমান সময় ভাজি দিছোঁ। মই এতিয়া ইয়াতে দি দিম নিজৰ জোখমতে হালধি আৰু সোৱাদ অনুসৰি নিমখ। আৰু অকণমান এড কৰিছোঁ কাশ্মীৰী পাউডাৰ, এইটো অপশ্যনেল হয়, মই কালাৰটোৰ কাৰণে দিছোঁ। এতিয়া দি দিম পাচলিখিনি। পাচলিখিনি দেখাত সৰহ লাগিছে, কিন্তু কেৰাহী দিয়াৰ লগে লগে অকণমান হৈ পৰে। এইখিনি এতিয়া অলপ সময় ঢাকি দিম।
মই ইয়াতে অকণমান পানী দি দিছোঁ কাৰণ আলুটো সিজিব লাগিব পানীখিনি একেবাৰে শুকুৱাই পেলামগৈ আনফালে বহাই দিওঁ ডিম ঢাকনাখন খুলি অকণমান লৰাই দিওঁ এতিয়া অলপ ঢাকি দিওঁ এতিয়া অকণমান লৰাই দিওঁ হৈ গ'ল মোৰ ভাজি এতিয়া মই গেছটো অফ কৰি দিওঁ এতিয়া দালিখিনি তেল মাৰি দিওঁ হৈ গ'ল ভাত এতিয়া গেছটো অফ কৰি দিছোঁ হৈ গ'ল দালি এতিয়া ভাত পানী বনাই আজৰি ইমান গৰম ফেনখনৰ তলত অলপ ৰৈ দিছোঁ মূৰত এইটো কি পোক খামগৈ এতিয়া ভাত এতিয়া বাজিলে 8:52 ভাত খামগৈ এতিয়া ভাত খাই মেলি লগ পাই আছোঁ আপোনালোকক দেখাম বাৰু ভাতৰ লগত কি কি আছে দেখাইছিলোঁ বনাওঁতে তথাপিতো আকৌ দেখাম ঠিক আছে তেন্তে ভাত খাই উঠি আকৌ লগ পাই আছোঁ আজি আমাৰ খানা ইমানেই দালি কোমোৰা মিক্স ভাজি এইফালে চালাড আছে বিলাহী তিয়ঁহ আৰু বন্ধাকবি মাজৰ অংশটো এফালে আছে এটা কণী ইমানেই খানা ঠিক আছে তেন্তে ভাত খাই লওঁ তাৰপাছত আকৌ লগ পাম ভাত পানী খাই আজৰি এতিয়া অকণমান ফেনখনৰ তলত বহিছোঁ ভাজিকণ খাবলৈ বহুতেই টেষ্টি হৈছিল আপোনালোকে বনাই খাই চাবচোন আৰু খাই মেলি জনাব কেনেকুৱা পালে আজিলৈ আহোঁ তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো দবাই দিব যাতে মোৰ ভিডিঅ' আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে মই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব আপোনালোকে তাত গৈ মোক ফ'ল' কৰিব পাৰিব আজিলৈ আহোঁ তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত